নমস্কাৰ, মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু গুড মৰ্ণিং জনাইছোঁ সকলো অসমবাসী ৰাইজক। মই যাই আছোঁ দোকানলৈ। আজি যাম মই বাইক লৈ, কাৰণ কিমান পেডেল মাৰিবা আজি, সেইকাৰণে ভাবিছোঁ মই বাইক লৈ যাই আছোঁ। চাই থাকক আপোনালোকৰ দোকানত সম্পূৰ্ণ মই খুটা ফ্ৰেম কেনেকৈ বনাই আপোনালোকে সকলোৱে চাই থাকক। সকলোৱে চাই থাকিলে আপোনালোকে সম্পূৰ্ণখিনি জানিব পাৰিব। যাওঁ, আমি দোকানলৈ যাই আছোঁ বাৰু, চাওক আপোনালোকে চাই থাকক। কাহিনীৰে দোকানলৈ আহি পালোঁ মই। এই গাড়ী লোডিং হ'ল বাৰু, এই মাল যাব এতিয়া। এই গাড়ী লোডিং হৈ গ'ল। এতিয়া মই দোকানখনত অলপমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এই কাষ্টমাৰ বহি আছে, চাওক আপোনালোকে কেনেকুৱা বা কমেণ্টত জনাব। এইটো দৰ্জা ফ্ৰেম আছে। আপোনালোকে এনেকুৱা এটা ব্যৱসায় কৰিব পাৰে, সৰু নিজৰ ব্যৱসায় এনেকৈ। মই এটা সৰু চাই ব্যৱসায় কৰিছোঁ। আপোনালোকে গোটেইখিনি পাব, খুটা সম্ভাল আপোনালোকৰ দৰ্জাৰ খিৰিকী ফ্ৰেম 6 ফুটি 10 ফুটি 12 13 সকলোখিনি পাব। আপোনালোকে যিকোনো নাম্বাৰটো দি দিম, আপোনালোকে কণ্টেক্ট কৰিব। যিকোনো সময়ত কণ্টেক্ট কৰিলে হ'ল। ভিডিঅ'টো ভালদৰে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব। এনামতে সামৰি মাৰিছোঁ। বাই বাই জনাই ভিডিঅ'টো এনামতে বাই বাই জনাই ভিডিঅ'টো এনামতে সামৰি মাৰিছোঁ। জয় অসম।